ইয়াৰ পিছতে আমাৰ সকলোৰে স্বাৰ্থে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অন্যতম সহকাৰী অধ্যাপিকা ডক্টৰ ধৰিত্ৰী বৰকা বাইদেউক এখন ফুলানি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে। আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মানীয় সহকাৰী অধ্যাপিকা তথা আজি ডিক্লেৰেশ্যন কণ্টেষ্টৰ বিচাৰকৰ গুৰুত্ব বহন কৰিব লগা আমাৰ সকলোৰে শ্ৰদ্ধেয়া ডক্টৰ নমিতা দত্ত বাইদেউক এখন অসমীয়া ধাৰণাবদ্ধ ফুলানি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ নেহৰু যুৱ কেন্দ্ৰ লখিমপুৰৰ অন্যতম শ্ৰেষ্ঠ লেখা বুঢ়ী ডেকাই। এয়া বুঢ়ী ডেকাই আজি ডিক্লেৰেশ্যন কণ্টেষ্টৰ অন্যতম বিচাৰক ডক্টৰ নমিতা দত্ত বাইদেউক এখন ফুলানি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। And language, the principal line, there is still diversity in this state. That's what makes us different. The main language of Assam is Assamese. The state festival, Bihu, is celebrated with great pomp and splendor irrespective of caste and creed. It is celebrated in three parts: Bhogali Bihu, Magh Bihu, and Kati Bihu. Bohag Bihu marks the Assamese New Year. आज हम जो डिस्ट्रिक्ट लेवल युवा उत्सव सेलिब्रेट कर रहे हैं, ये एक आज़ादी का अमृत महोत्सव का पार्ट है जो कि हम इंडिपेंडेंस की 75 ईयर्स सेलिब्रेट करने के लिए कर रहे हैं। और इसका मेन जो उद्देश्य है कि जो भी हमारा यूथ है वो हमारा जो ट्रेडिशन है, हेरिटेज, लेगेसी, इसको आगे बढ़ाए, जो रिच कल्चर हमारे बीच है उसको आगे बढ़ाए और जो इंडिपेंडेंस हमें मिला है फ्रीडम फाइटर আগবাঢ়িব খোজে তেওঁলোকৰ কাৰণে এটা সুন্দৰ প্লেটফৰ্ম হিচাপে বিবেচিত হ'ব আৰু এনেধৰণৰ অংশগ্ৰহণ তথা ব্যৱস্থা ৰাখিবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে এটা সমল বিচাৰি ল'ব। মানুহৰ জীৱনত অকল খাই বৈ জীয়াই থকাটো কেতিয়াও উদ্দেশ্য হ'ব নোৱাৰে। মানুহৰ জীৱন সুন্দৰভাৱে আৰু সঠিকভাৱে সজাই তুলিবলৈ হ'লে আমাক বহুখিনি বিভিন্ন ধৰণৰ আমাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি লাগে। কবিতাই মানুহৰ জীৱন সুন্দৰকৈ, কবিতাই মানুহৰ ইণ্টেলিজেঞ্চ তথা বুদ্ধি বঢ়ায় আৰু কবিতাৰ দ্বাৰাই মানুহে নিজৰ ভাষা সাহিত্যকো চহকী কৰিব পাৰে। গতিকে কবিতা লিখাৰ যিটো অভ্যাস আমি জানো যে আমাৰ এই যি একবিংশ শতিকা তাত কিন্তু আমাৰ জীৱন জীৱিকাৰ যিটো পথ সেইটো বহুটা বিভক্ত হৈ পৰিছে। বহু দিশে আমি যাব পাৰোঁ। আমি আমাৰ লুকাই থকা যি ছবি অঁকাৰ পৰা আৰম্ভ কৰি গান গোৱা, ডেন্স, কবিতা, শ্লোগান লিখা, বিভিন্ন ধৰণৰ যিখিনি আমাৰ নিজৰ ভিতৰত আছে আমি কিন্তু সেইখিনি কেতিয়াও চোৱা হোৱা নাই। আৰু এই ইমান ফাষ্ট যিটো আমাৰ এতিয়া জীৱন প্ৰক্ৰিয়া যথেষ্ট খুব গতিত আগবাঢ়ে, গতিকে থাকি যায়। গতিকে মই আশা কৰিম যে নেহৰু যুৱ কেন্দ্ৰই এনেকুৱা ধৰণৰ আৰু যুৱ মঞ্চ পাতক, আমাৰ লুকাই থকা প্ৰতিভাবিলাক ভিন্ন কৰিব পৰা এটা সুবিধা দিয়ক, যিয়ে আমাৰ শৰীৰটো ভালে ৰাখে বিশেষকৈ। কাৰণ বৰ্তমান দিনত আমাৰ শৰীৰটো বা স্বাস্থ্যটো
যুৱ মহোৎসৱ আয়োজন কৰে। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ যিসকল যুৱক আছে সেই যুৱকসকলক এটা সুন্দৰ প্লেটফৰ্ম দিয়া, যাৰ জৰিয়তে তেওঁলোকে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে উন্নীত হ'ব পাৰে। আমি আজি ইয়াতে তৰ্ক প্ৰতিযোগিতা, আৰ্ট কম্পিটিশ্যন, পৈতৃক কম্পিটিশ্যন আৰু কালচাৰেল কম্পিটিশ্যন আমি অনুষ্ঠিত কৰিছিলোঁ আৰু বৃহৎ সংখ্যক লখিমপুৰৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে আৰু যিসকল আজি ইয়াৰ পৰা বিজয়ী হৈ যাব তেওঁলোকক আমি ৰাজ্যিক পৰ্যায়লৈ উন্নীত কৰি পঠাম আৰু তেওঁলোকে ৰাজ্যিক পৰ্যায়ত হ'বলগীয়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব। आज हमारे यहाँ युवा उत्सव सेलिब्रेट किया जा रहा है आज़ादी के अमृत महोत्सव का पार्ट को लेके और हमारा थीम है टेक प्राइड इन और हेरिटेज एंड लेगेसी। कई पार्टिसिपेंट यहाँ पे आए हैं और जो हमारा जजेस है और स्पेशल गेस्ट है बहुत यहाँ पे अटेंड करके बहुत अच्छा काम किया है। पार्टिसिपेंट्स भी बहुत एक्टिव पार्टिसिपेट किए हैं, बहुत अच्छा लगा, सक्सेसफुल बना।